প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দে কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই বেকুৱা, প্ৰথম তই কওঁ, বান্দৰক ইংৰাজীত কি বুলি কয়? ছাৰ, বান্দৰক ইংৰাজীত মাইকী বুলি কয় ছাৰ। তোৰ মাথা, বান্দৰক ইংৰাজীত মাইকী বুলি কয়? এই মাথা খোৱা চলি, বান্দৰক ইংৰাজীত মানকী বুলি কয়, বুজি পালি? মাইকী বুলি নকয়। হয় ছাৰ, বুজি পালো, বান্দৰৰ ইংৰাজী মানকী। ছাৰ, এটা ডাঙৰ কথা আছে, হিমু নহয় এটা ডাঙৰ বস্তু আৱিষ্কাৰ কৰিছে ছাৰ, আপোনাৰ মাথা হিলি যাব গম পালি। হাও, কিনো কয়, ইমান ডাঙৰ আৱিষ্কাৰ কৰিছে? হিমু, কি আৱিষ্কাৰ কৰিছে সোনকালে কওঁ, আমাৰ গৌৰৱ অনুভৱ কৰিম আমি। ছাৰ, মই এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছো, আপুনি এইটো ক্লাছত থাকিয়ে আপুনি সেইটো ক্লাছৰ কোন ছাত্ৰ ছাত্ৰীয়ে হাল্লা কৰি আছে আপুনি ডাইৰেক্ট দেখাই পাব ছাৰ, মই এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছো। হাও, কিনো কয়, বৰ ভাল লাগিল দে, বৰ ভাল লাগিল দে হিমু, দেখোচোন মেচিনটো, কি মেচিন আৱিষ্কাৰ কৰিছে তই? বাপৰে বাপ, বৰ ডেঞ্জাৰ বস্তু তই। ছাৰ, মই আপোনাৰ কাষৰ যি বৰ্ডখন আছে সেইখন ৱালত আৰু আমাৰ লাষ্টৰ ৱালখনত এটা এটা ফুটা কৰি দিছো ছাৰ ৱালত, আৰু সেই ফুটাটো দি আপুনি সেইটো ক্লাছত কোনে হাল্লা কৰিছে চাব পাৰিব, আৰু এইটো ক্লাছতো কোনে হাল্লা কৰি আছে সেই ফুটা দি চাব পাৰিব ছাৰ। এইটো আৱিষ্কাৰ মই কৰিছো ছাৰ, বেলেগে কোনো কৰা নাই ছাৰ, এই ফুটাকেইটা ময়ে কৰিছো। মাই ঐ, কৈ কি মাথা খোৱা চলি, ভাগ্যত পালো মই ৱাল ফুটা কৰি কৈ আৱিষ্কাৰ কৰা বুলি। মাই, মই চাকৰি বাদ দিম, নকৰো, মাথা খোৱা চলি বাপ্পা।